Hello everyone, মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ আৰু এতিয়া গৈ আছো গুৱাহাটীলৈ অলপ কাম আছে আৰু গুৱাহাটী গৈ আছো ৰিজনটো এইটোৱে যে আজি মানে এক্সাম আছে মোৰ ইন্টাৰভিউ এটা আছে সো এটো এপিয়াৰ কৰিব গৈ আছো আৰু একদম বতৰটো ডাৱৰীয়া হৈ আছে বৰষুণ নিদিলে হ'ল কিবাকে গুৱাহাটী গৈ পাব লাগে আৰু নাইবা ৰেইনকোট লগত আনা নাই পুৰা ভিজি যাব লাগিব বেয়াকৈ বাকি ওয়েদাৰটো মস্ত তামাম হৈছে আৰু বৰ্তমান এয়া পাই গ'লো খৰাইঘাট দলং বৰষুণটো অলপ কৈ দি আছে ও ভাই নিদিবি আৰু বে কিবাকে এক্সামিনেশ্যন হল গৈ পালে শান্তি নাইবা পুৰা আজি এক্সাম দিবই নাপাম जितु माने कोलाके আহিছে বৰষুণ আৰু অলপ কৈ দিয়ে আছে বৰষুণ ভাই ৰখি যা অলপ সময়ৰ কাৰণে আৰু বৰ্তমান পাই গৈছো মালিগাঁও আৰু মালিগাঁওত এই ট্ৰাফিক জাম ও ভাই আজিতো কিবাকে জামটো কম ও এক্সাম আছে ভাই এক্সাম জামটো যদি বেছি থাকে ন বাম ফাটি যাব মোৰ আজি ইফালে বৰষুণ আহো কৰি আছে আৰু ইফালে ট্ৰাফিক জাম তাৰে উপৰি আপোনালোকে কিমানজনে এক্সাম দিব আহিছে জনাবচোন আজি মানে যোনটো এপিএছচিৰ আন্ডাৰত হ'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটৰৰ এক্সামটি কিমানজনে দিব আহিছে জনাব ময়ো সেই দিবলৈ গৈয়ে আছোঁ কিন্তু কি কৰিব সেই জামত ফাঁচি আছোঁ মালিগাঁৱৰ এই জামটো কোনদিনা খতম যে হ'ব খতম হ'লে শান্তি আৰু ৰাস্তাৰ অৱস্থা পুৰা একদম বৰবাদ হৈ আছে আৰু এক্সাম দিব গ'লে ন স্কুটি বেষ্ট হয় কিয় জানে কাৰণ এক্সামিনেশ্যন হলত মোবাইল নিব নিদিয়ে একোৱে নিব নিদিয়ে অকল আপুনি এডমিট কাৰ্ডখন আপোনাৰ কলমটো আৰু আইডেণ্টি প্ৰুফ আৰু ফটো হে লৈ যাব পাৰিব বাকীবোৰ বস্তু বাহিৰত থৈ যাব লাগিব কিন্তু নিজৰ ৰিক্সত তাতে কোনো ধৰণৰ তেনেকুৱা মানে থোৱা ঠাই নাথাকে প্ৰপাৰ নিজৰ ৰিক্সত থৈ যাব লাগিব সো যদি স্কুটি লৈ যায় বেষ্ট হয় স্কুটিটো ডিগ্গি থাকে ন স্কুটিৰ ডিগ্গিত ভৰাই দিলে হ'ল টেনশ্যনেই নাই পুৰা চিকিউৰ হৈ থাকে এতিয়া মই কি কৰিম মোৰটোতো স্কুটি নাই চ' মই এতিয়া গৈ পেলাই ছাত্ৰীবাৰী সোমাব লাগিব ছাত্ৰীবাৰীত এইবোৰ চব থৈ অকল আইডেণ্টি হেলমেট বাইক কলম এইখিনিয়ে লৈ গুচি যাম মই মোবাইল চবাইল চব তাতে থৈ যাম আৰু গোটেই জাম চাম ফালি ফেলে আহি গ'লোঁ এটি ৰোড পাই গ'লোঁ এতিয়া বৰ্তমান আৰু গৈ আছোঁ ছাত্ৰীবাৰী বাৰু বিশেষ ইমান জাম নাছিলে আজি এনেই অলপমান মালিগাঁৱত আছিলে বাকী বেলেগ ঠাইত নাপালোঁ তেনেকুৱা বিন্দাছলি আহি গ'লোঁ আৰু বৰষুণ জাকেও মোৰ লগ দিলে বাৰু নাহিল এক্সামিনেশ্যন হল পাব লাগে আৰু বেছি দূৰ নাই ছাত্ৰীবাৰীত সোমাই পেলাই তাত মোৰ বেগ চেগবোৰ থ'ম বস্তুবোৰ থ'ম আৰু যিখিনি লাগতিয়াল অকল সেইখিনিয়ে লৈ যাম কেমেৰা চেমেৰা গোটেই ইয়াতে থৈ যাম চ' তেন্তে একদম আহি পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ এক্সাম দি পেলাই নে কি কয় আৰু থৈ লওঁ এতিয়া মই বৰ্তমান ঘৰত আছোঁ মানে আজি মঙল বুধ বৃহস্পতিবাৰ হয় মই লাষ্ট ভিডিঅ'টো আপোনাৰ দেখিছিলে ছানডে শ্বুট কৰিছিলোঁ মানে এক্সাম আছিলে ছানডে এক্সাম দিবলৈ গৈছিলোঁ এক্সাম দিব গৈ পেলাই মানে অলপ বৰষুণত ভিজাৰ বাবে কি হ'ল বেমাৰ হৈ গ'ল তাৰ বাবে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু কিবাকে এক্সাম দি পেলাই গুচি আহিলোঁ আৰু ঘৰত আহি পেলাই অলপ ৰেষ্ট ল'লোঁ আজি ভিডিঅ'টো বনাই আছোঁ মোৰ লগত আছে এয়া কালু এয়া হ'ল মাৰ্চি আৰু কালু দুইটা আছে মোৰ লগত পুৰা দুইটা বম উৎপাত হয় আমাৰ ঘৰৰ পুৰা এক নম্বৰ উৎপাতীয়া হয় দুটা
পুৰা ঘৰত মানে একদম আতং মচাই ৰাখে পুৰা চ' ভিডিঅ'টো আপোনালোকে চাওক আৰু যিহেতু মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আপোনালোকে জলদিকৈ মোৰ 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক ভাল লাগিব আৰু ইফালে সিহঁতে পলোৱাৰ ধান্দাতে থাকে চ' আপোনালোকে জলদি 1K কৰি দিয়ক সেইখিনিয়ে আশা থাকিল আৰু যিমান পাৰে ভিডিঅ'টো মৰম দিয়ক আৰু শ্বেয়াৰ কৰক লগ পাম অন্য এটা ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই